ছাত্ৰ ছাত্ৰীসকল এচিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ অলৰেডি দুটা ভিডিঅ'ত তোমালোকক এচিড আৰু ক্ষাৰকৰ বিষয়ে বহু কথাই ক'লো। আজি আমি এই ভিডিঅ'টোত লৱণৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে চাবা। আশা কৰোঁ সকলোৱে অতি সহজতে কথাখিনি বুজি ল'ব পাৰিবা। ঠিক আছে। লৱণ মানে কি? লৱণ হ'ল এচিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াত উৎপন্ন হোৱা এবিধ পদাৰ্থ। এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয়। এই কথাটো আমি আগতে আলোচনা কৰিছোঁ। এতিয়া এই এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত যে লৱণ উৎপন্ন হয় তাৰ বিষয়ে এই ভিডিঅ'টোত আমি আলোচনা কৰিম। এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি লৱণ উৎপন্ন হয়। লৱণবিলাকৰ উতলাংক আৰু গলনাংক বেছি। এচিড আৰু ক্ষাৰকৰ দ্ৰৱৰ দৰে লৱণৰ দ্ৰৱৰ মাজেৰেও বিদ্যুৎ প্ৰবাহিত হয়। আমি এচিড আৰু ক্ষাৰকৰ বিষয়ে অধ্যয়ন কৰোঁতে আমি পাইছিলোঁ যে কি এচিড এটা আৰু ক্ষাৰক এটাৰ মাজত যেতিয়া বিক্ৰিয়া হয় তেতিয়া কি উৎপন্ন হয়? লৱণ উৎপন্ন হয়। আৰু এই লৱণবিলাক সাধাৰণতে কি হয়? বেছি উতলাংকৰ আৰু বেছি গলনাংকৰ। ইহঁতৰ উতলাংক আৰু গলনাংক বেছি হয়। আৰু লগতে কি হয়? এচিড আৰু ক্ষাৰকৰ দ্ৰৱৰ দৰে লৱণৰ দ্ৰৱৰ মাজেৰেও বিদ্যুৎ প্ৰবাহিত হয়। এচিড আৰু ক্ষাৰকৰ দ্ৰৱৰ মাজেৰে যিধৰণে বিদ্যুৎ প্ৰবাহিত হৈছিল ঠিক একে নিচিনাকৈ লৱণৰ দ্ৰৱৰ মাজেৰেও বিদ্যুৎ প্ৰবাহিত হয়। কিছুমান লৱণ আৰু তাৰ ৰাসায়নিক সংকেত মই ইয়াতে তোমালোকক দেখাব খুজিছোঁ। কেইটামান মই উদাহৰণ লৈছোঁ। ইয়াতে ছডিয়াম ক্লৰাইড ই এবিধ লৱণ হয়। একচুৱেলি ছডিয়াম ক্লৰাইডটো আমাৰ যিটো খোৱা নিমখ সেইটোৱে হ'ল ছডিয়াম ক্লৰাইড। গতিকে ছডিয়াম ক্লৰাইডো এবিধ লৱণ আৰু এই ছডিয়াম ক্লৰাইডৰ ৰাসায়নিক সংকেতটো হৈছে NaCl। ঠিক একেধৰণে কেলছিয়াম ক্লৰাইড এবিধ লৱণ হয় আৰু ইয়াৰ ৰাসায়নিক সংকেত হৈছে CaCl2। তোমালোকে ইয়াৰ ৰাসায়নিক সংকেতবিলাক ভালদৰে মনত ৰাখিবা। ছডিয়াম ছালফেট ইয়াৰ ৰাসায়নিক সংকেত Na2SO4। কপাৰ ছালফেট ইয়াৰ ৰাসায়নিক সংকেত CuSO4। ছডিয়াম নাইট্ৰেট ইয়াৰ ৰাসায়নিক সংকেত NaNO3। পটাছিয়াম নাইট্ৰেট আৰু ইয়াৰ ৰাসায়নিক সংকেত হ'ব KNO3। কেলছিয়াম কাৰ্বনেট আৰু ইয়াৰ ৰাসায়নিক সংকেত CaCO3। যিধৰণে এচিড আৰু ক্ষাৰকৰ pH মান থাকে ঠিক একে নিচিনাকৈ লৱণৰো pH মান থাকে। গতিকে ইয়াৰ বিষয়ে চাওঁ আহচোন বাৰু। তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰকৰ মাজৰ বিক্ৰিয়াত সৃষ্টি হোৱা লৱণবোৰ প্ৰথম, অৰ্থাৎ এইবিলাকৰ জলীয় দ্ৰৱৰ pHৰ মান 7। যেতিয়া এটা তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰকৰ মাজত বিক্ৰিয়া সংঘটিত হয় তেতিয়া সেই বিক্ৰিয়াত যিটো লৱণ উৎপন্ন হ'ব সেই লৱণটোৰ pHৰ মান কিমান হ'ব? 7 হ'ব। মানে ই প্ৰথম অৱস্থাত থাকিব। এচিডটো তীব্ৰ হ'ব লাগিব, ক্ষাৰকটো তীব্ৰ হ'ব লাগিব। উদাহৰণ হিচাপে হাইড্ৰক্লৰিক এচিড আৰু ছডিয়াম হাইড্ৰক্সাইডৰ বিক্ৰিয়াত উৎপন্ন হোৱা লৱণ ছডিয়াম ক্লৰাইড। এই ছডিয়াম ক্লৰাইড লৱণটো হাইড্ৰক্লৰিক এচিড আৰু ছডিয়াম হাইড্ৰক্সাইড এই দুটাৰ মাজত বিক্ৰিয়া সংঘটিত হৈ উৎপন্ন হৈছে। এতিয়া হাইড্ৰক্লৰিক এচিড এবিধ তীব্ৰ এচিড, আনহাতে ছডিয়াম হাইড্ৰক্সাইডো তীব্ৰ ক্ষাৰক। গতিকে সেয়েহে কি হৈছে? ছডিয়াম ক্লৰাইড এবিধ প্ৰথম লৱণ উৎপন্ন হৈছে। তীব্ৰ এচিড আৰু মৃদু ক্ষাৰকৰ বিক্ৰিয়াত সৃষ্টি হোৱা লৱণবোৰ আম্লিক। যেতিয়া এটা তীব্ৰ এচিড আৰু এটা মৃদু ক্ষাৰকৰ মাজত বিক্ৰিয়া হয় তেতিয়া যিটো লৱণ সৃষ্টি হ'ব সেই লৱণটো কি হ'ব? আম্লিক ধৰ্মী হ'ব। মানে ইয়াৰ pHৰ মান 7তকৈ কি হ'ব? কম হ'ব। উদাহৰণ হিচাপে হাইড্ৰক্লৰিক এচিড আৰু এমনিয়াম হাইড্ৰক্সাইডৰ বিক্ৰিয়াত উৎপন্ন হোৱা লৱণ এমনিয়াম ক্লৰাইড। হাইড্ৰক্লৰিক এচিড এবিধ তীব্ৰ এচিড, আনহাতে এমনিয়াম হাইড্ৰক্সাইড এবিধ মৃদু ক্ষাৰক। আৰু এই তীব্ৰ হাইড্ৰক্লৰিক এচিড আৰু মৃদু এমনিয়াম হাইড্ৰক্সাইডৰ মাজত বিক্ৰিয়া সংঘটিত হৈ এমনিয়াম ক্লৰাইড উৎপন্ন হৈছে আৰু এই এমনিয়াম ক্লৰাইডৰ pHৰ মান কি হ'ব? 7তকৈ কম হ'ব, অৰ্থাৎ ই আম্লিক হ'ব। তীব্ৰ ক্ষাৰ আৰু মৃদু এচিডৰ মাজৰ বিক্ৰিয়াত উৎপন্ন হোৱা লৱণবিলাক সদায় ক্ষাৰকীয় হয়। উদাহৰণ হিচাপে কাৰ্বনিক এচিড আৰু ছডিয়াম হাইড্ৰক্সাইডৰ বিক্ৰিয়াত উৎপন্ন হোৱা লৱণ ছডিয়াম কাৰ্বনেট। ইয়াতে কাৰ্বনিক এচিড এবিধ মৃদু এচিড হয়, আনহাতে ছডিয়াম হাইড্ৰক্সাইড এবিধ তীব্ৰ ক্ষাৰক। গতিকে এই মৃদু এচিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্ৰিয়াত যিটো লৱণ উৎপন্ন হৈছে ছডিয়াম কাৰ্বনেট ই কি হ'ব? ক্ষাৰকীয় হ'ব। গতিকে আমি ইয়াৰ পৰা এটা কথাই বুজি পালোঁ, যেতিয়া তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰক লগ হয় তেতিয়াহ'লে সেই বিক্ৰিয়াত উৎপন্ন হোৱা লৱণটো কি হ'ব? প্ৰথম হ'ব, অৰ্থাৎ তাৰ pHৰ মান 7 হ'ব। আনহাতে তীব্ৰ এচিড আৰু
মৃদু ক্ষাৰকৰ মাজত যেতিয়া বিক্ৰিয়া হ'ব তেতিয়া সেই বিক্ৰিয়াত উৎপন্ন হোৱা লৱণটো কি হ'ব আমলিক হ'ব অৰ্থাৎ ইয়াৰ pHৰ মান 7তকৈ কম হ'ব আৰু আনহাতে তীব্ৰ ক্ষাৰ বা তীব্ৰ ক্ষাৰক আৰু মৃদু এচিডৰ মাজত যেটো বিক্ৰিয়া সংঘটিত হ'ব আৰু তাৰ ফলত যেটো লৱণ উৎপন্ন হ'ব তাৰ pHৰ মান কি হ'ব 7তকৈ বেছি হ'ব অৰ্থাৎ সেই লৱণটো কি হ'ব ক্ষাৰকীয় হ'ব খোৱা লৱণৰ ৰাসায়নিক নাম হ'ল সোডিয়াম ক্লৰাইড পৰীক্ষাগাৰত হাইড্ৰক্লৰিক এচিড আৰু সোডিয়াম হাইড্ৰক্সাইডৰ মাজত বিক্ৰিয়া ঘটাই ইয়াক প্ৰস্তুত কৰিব পাৰি কিন্তু পৰীক্ষাগাৰত ইয়াক বহুলভাৱে উৎপাদন কৰিব নোৱাৰি সেয়ে আমি ইয়াক সাগৰৰ পানীৰ পৰা আহৰণ কৰোঁ যেটো নিমখ আমি খাওঁ যেটো লৱণ আমি খাওঁ তাৰ ৰাসায়নিক নামটো হ'ল সোডিয়াম ক্লৰাইড আমি এই কথাটো আগতেও পাইছোঁ আৰু এই সোডিয়াম ক্লৰাইড পৰীক্ষাগাৰত হাইড্ৰক্লৰিক এচিড আৰু সোডিয়াম হাইড্ৰক্সাইডৰ মাজত বিক্ৰিয়া সংঘটিত কৰি উৎপন্ন কৰা হয় কিন্তু পৰীক্ষাগাৰত ইয়াক বহুত বেছি পৰিমাণে উৎপাদন কৰিব নোৱাৰে কাৰণ ইয়াক উৎপাদন কৰিবৰ কাৰণে আমাক বহুত পৰিমাণৰ কি লাগিব হাইড্ৰক্লৰিক এচিড লাগিব আৰু লগতে সোডিয়াম হাইড্ৰক্সাইডো লাগিব সেইকাৰণে কি কৰা হয় যেহেতু পৰীক্ষাগাৰত ইয়াক বহুলভাৱে প্ৰস্তুত কৰিব নোৱাৰি সেইকাৰণে আমি কি কৰোঁ ইয়াক সাগৰৰ পানীৰ পৰা আহৰণ কৰোঁ সাগৰৰ পানীত বহুতো লৱণ দ্ৰৱীভূত হৈ থাকে এই লৱণবোৰৰ পৰা সোডিয়াম ক্লৰাইড পৃথক কৰা হয় সাগৰৰ পানীত কেৱল যে সোডিয়াম ক্লৰাইডে থাকিব তেনেকুৱা কথা নহয় বিভিন্ন ধৰণৰ লৱণ আমি ইয়াৰ আগত যিখন তালিকা দেখাইছিলোঁ সেই তালিকাত থকা বহুতো লৱণ আমি সাগৰৰ পানীত পাওঁ তাৰে পৰা এই যেটো সোডিয়াম ক্লৰাইড এই সোডিয়াম ক্লৰাইডটো কি কৰা হয় পৃথক কৰা হয় আৰু লগতে কি হয় পৃথিৱীৰ বিভিন্ন ঠাইত সোডিয়াম ক্লৰাইডৰ গোটা ভাণ্ডাৰ মানে গোটা অৱস্থাত পৃথিৱীতে আমি প্ৰাকৃতিকভাৱে পাওঁ এনেদৰে যিবিলাক আমি সোডিয়াম ক্লৰাইডৰ গোটা স্ফটিক আমি পৃথিৱীত প্ৰাকৃতিকভাৱে পাওঁ সেইবিলাকত বিভিন্ন ধৰণৰ ঔষধি মিহলি হৈ থাকে আৰু যাৰ ফলত তাৰ ৰংটো অলপ মুগা ৰঙৰ হয় আৰু ইয়াক কি বুলি কোৱা হয় খনিজ লৱণ বুলি কোৱা হয় খোৱা লৱণৰ ব্যৱহাৰ খোৱা লৱণ বহু নিত্য ব্যৱহৃত দ্ৰব্য উৎপাদনৰ বাবে এবিধ গুৰুত্বপূৰ্ণ কেঁচা সামগ্ৰী যেনে সোডিয়াম হাইড্ৰক্সাইড বেকিং সোডা কাপোৰ ধোৱা সোডা ব্লিচিং পাউডাৰ আদিৰ উৎপাদনত ইয়াক ব্যৱহাৰ কৰা হয় সোডিয়াম হাইড্ৰক্সাইড সোডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে ই বিযোজিত হৈ সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে সোডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱক ব্ৰাইন বোলা হয় সোডিয়াম হাইড্ৰক্সাইড প্ৰস্তুত কৰিবৰ কাৰণে কি কৰা হয় সোডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰা হয় মানে বিদ্যুৎ বিশ্লেষণ কৰা হয় সোডিয়াম ক্লৰাইড হ'ল আমাৰ খোৱা লৱণৰে ৰাসায়নিক নাম হ'ল সোডিয়াম ক্লৰাইড গতিকে এই খোৱা লৱণৰ জলীয় দ্ৰৱৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহিত কৰা হয় তেতিয়া ই কি হয় বিযোজিত হৈ সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে আৰু এই সোডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱক কি বুলি কোৱা হয় ব্ৰাইন বুলি কোৱা হয় এই কথাটো মনত ৰাখিবা আৰু ইয়াৰ ৰাসায়নিক সমীকৰণটো হ'ব এইটো ইয়াতে সোডিয়াম ক্লৰাইড আৰু পানী মানে ইয়াতে সোডিয়াম ক্লৰাইড আৰু পানী লগ হৈ সোডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱৰ সৃষ্টি হৈছে আৰু ইয়াৰ ফলত কি উৎপন্ন হৈছে আৰু যেতিয়া ইয়াৰ মাজেৰে বিদ্যুৎ বিশ্লেষণ কৰা হয় তেতিয়া কি উৎপন্ন হৈছে সোডিয়াম হাইড্ৰক্সাইড ক্লৰিন গেছ হিচাপে ওলাই যাব আৰু হাইড্ৰজেন গেছ হিচাপে ওলাই যাব আৰু এই যে ক্লৰিন আৰু হাইড্ৰজেন গেছ ইয়াৰ পৰা নিৰ্গত হ'ব ইয়াৰ পৰা আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰোঁ ক্লৰিন গেছ এনডত আৰু হাইড্ৰজেন গেছ কেথডত মুক্ত হয় এই ক্লৰিন গেছটো বিদ্যুৎ বিশ্লেষণ কৰোঁতে যেটো আমি সঁজুলি ব্যৱহাৰ কৰিম সেই সঁজুলিটোৰ এনডত মুক্ত হ'ব আনহাতে সেই সঁজুলিটোৰ কেথডত হাইড্ৰজেন গেছ মুক্ত হ'ব ব্লিচিং পাউডাৰৰ এইটো ৰাসায়নিক সংকেত CaOCl2 সোডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱৰ বিদ্যুৎ বিশ্লেষণ কৰোঁতে ক্লৰিন গেছ উৎপন্ন হয় আমি এই কথাটো অলপ আগতে পালোঁ যে যেতিয়া সোডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱৰ বিদ্যুৎ বিশ্লেষণ কৰিছিলোঁ তেতিয়া সোডিয়াম হাইড্ৰক্সাইডৰ লগত কি উৎপন্ন হৈছিল ক্লৰিন আৰু হাইড্ৰজেন গেছ এই ক্লৰিন গেছক ব্লিচিং পাউডাৰৰ পণ্য উৎপাদনত ব্যৱহাৰ কৰা হয় এই ক্লৰিন গেছক ব্লিচিং পাউডাৰৰ পণ্য উৎপাদনত ব্যৱহাৰ কৰা হয় শুকান শিথিলিত চূণৰ লগত ক্লৰিনৰ বিক্ৰিয়া ঘটাই ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয় ৰাসায়নিক সমীকৰণটো হ'ব এইটো ইয়াতে এইটো শুকান শিথিলিত চূণ কেলছিয়াম হাইড্ৰক্সাইড আৰু ক্লৰিন ইহঁতৰ মাজত কি হৈছে বিক্ৰিয়া সংঘটিত হৈছে আৰু এই বিক্ৰিয়াৰ ফলত ব্লিচিং পাউডাৰ আৰু পানী উৎপন্ন হৈছে এতিয়া আমি ব্লিচিং পাউডাৰৰ কেইটামান ব্যৱহাৰ চাওঁ বস্ত্ৰ উদ্যোগত কপাহী আৰু লিনেন কাপোৰ বিৰঞ্জিত কৰিবলৈ কাগজ কলত মন্দ বিৰঞ্জিত কৰিবলৈ ব্যৱহাৰ কৰা হয় দ্বিতীয়তে ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ হিচাপেও ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয় খোৱা পানী বীজাণুমুক্ত কৰিবলৈও ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয়
গতিকে ইয়াৰে ব্যৱহাৰবিলাক তোমালোকে ভালদৰে মনত ৰাখিবা বেকিং সোডা ৰাসায়নিক নাম হ'ল সোডিয়াম হাইড্ৰজেন কাৰ্বনেট ইয়াৰ ৰাসায়নিক সংকেত NaHCO3 আৰু ইয়াক সোডিয়াম বাইকাৰ্বনেট বুলিও কোৱা হয় বেকিং সোডাৰ আন এটা ৰাসায়নিক নাম হ'ল সোডিয়াম বাইকাৰ্বনেট সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ প্ৰস্তুতকৰণ বা বেকিং সোডাৰ প্ৰস্তুতকৰণ কি ধৰণে আমি বেকিং সোডা প্ৰস্তুত কৰোঁ সোডিয়াম ক্লৰাইডৰ গাঢ় আৰু ঠাণ্ডা দ্ৰৱৰ লগত এমোনিয়া আৰু কাৰ্বন ডাই অক্সাইডৰ বিক্ৰিয়া ঘটাই সোডিয়াম হাইড্ৰজেন কাৰ্বনেট প্ৰস্তুত কৰা হয় সোডিয়াম ক্লৰাইডৰ গাঢ় আৰু ঠাণ্ডা দ্ৰৱৰ লগত এমোনিয়া আৰু কাৰ্বন ডাই অক্সাইডৰ বিক্ৰিয়া ঘটাই সোডিয়াম হাইড্ৰজেন কাৰ্বনেট প্ৰস্তুত কৰা হয় এই বিক্ৰিয়াটোত সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ লগতে এমোনিয়াম ক্লৰাইড উৎপন্ন হয় ইয়াৰ ৰাসায়নিক সমীকৰণটো হ'ব এইটো সোডিয়াম হাইড্ৰজেন কাৰ্বনেটক গৰম কৰিলে ই বিযোজিত হৈ সোডিয়াম কাৰ্বনেট কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে এতিয়া এই সোডিয়াম হাইড্ৰজেন কাৰ্বনেটক যদি আমি আকৌ গৰম কৰিলে কি হ'ব ইয়াৰ পৰা সোডিয়াম কাৰ্বনেট কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হ'ব গতিকে ৰাসায়নিক বিক্ৰিয়াটো এইটো হ'ব সোডিয়াম হাইড্ৰজেন কাৰ্বনেটক গৰম কৰাৰ ফলত সোডিয়াম কাৰ্বনেট কাৰ্বন ডাই অক্সাইড আৰু পানী ইয়াৰ সৃষ্টি হৈছে আৰু পানী উৎপন্ন হৈছে বিক্ৰিয়াত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডে পাউৰুটি বা কেক ফুলাই কোমল আৰু সুপোকা কৰে এই বিক্ৰিয়াটোত যেটো কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব এই কাৰ্বন ডাই অক্সাইডৰ কাৰণে কি হয় পাউৰুটি বা কেক এইবিলাক কি হয় সুপোকা হয় ধুনিয়া স্পঞ্জি টাইপ হয় বেকিং সোডা বা সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ ব্যৱহাৰ বেকিং পাউডাৰ প্ৰস্তুত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় সোডিয়াম হাইড্ৰজেন কাৰ্বনেটক বেকিং পাউডাৰ প্ৰস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু বেকিং পাউডাৰ হ'ল সোডিয়াম হাইড্ৰজেন কাৰ্বনেট আৰু টাৰ্টাৰিক এচিডৰ মিশ্ৰণ বেকিং সোডা আৰু বেকিং পাউডাৰ দুটা বেলেগ বস্তু বেকিং সোডা হ'ল সোডিয়াম হাইড্ৰজেন কাৰ্বনেট আনহাতে এই সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ লগত যেতিয়া টাৰ্টাৰিক এচিডৰ মিশ্ৰণ ঘটোৱা হয় তেতিয়া যেটো যৌগ উৎপন্ন হ'ব হেতু কোৱা হ'ব বেকিং পাউডাৰ যেতিয়া বেকিং পাউডাৰ পানীৰ লগত মিহলি হয় তেতিয়া তলত দিয়া ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত হয় আৰু বিক্ৰিয়াটো হ'ল এইটো এই বিক্ৰিয়াত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডে পাউৰুটি ফুলাই আৰু সুপোকা কৰে অৰ্থাৎ বেকিং পাউডাৰৰ বিক্ৰিয়াটো কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু ই পাউৰুটি ফুলাই সুপোকা কৰে সোডিয়াম হাইড্ৰজেন কাৰ্বনেট অম্লনাশকবোৰৰ এটা প্ৰধান উপাদান ক্ষাৰকীয় হোৱাৰ বাবে ই পেটৰ অতিৰিক্ত এচিড প্ৰশমিত কৰি সকাহ দিয়ে সোডিয়াম হাইড্ৰজেন কাৰ্বনেটক আমি অম্লনাশক হিচাপেও আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু যেহেতু সোডিয়াম হাইড্ৰজেন কাৰ্বনেট এবিধ ক্ষাৰকীয় পদাৰ্থ গতিকে ই আমাৰ পেটত সৃষ্টি হোৱা অতিৰিক্ত এচিডক কি কৰে প্ৰশমিত কৰে আৰু আমাক সকাহ দিয়ে অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয় সোডিয়াম হাইড্ৰজেন কাৰ্বনেটক আমি অগ্নি নিৰ্বাপন যন্ত্ৰটো ব্যৱহাৰ কৰোঁ কাপোৰ ধোৱা সোডা সোডিয়াম কাৰ্বনেটৰ পুনঃ স্ফটিকীকৰণ ঘটালে কাপোৰ ধোৱা সোডা পোৱা যায় এইটো এটা ক্ষাৰকীয় লৱণ ৰাসায়নিক বিক্ৰিয়াটো এইটো কাপোৰ ধোৱা সোডাৰ ব্যৱহাৰ কাঁচ চাবোন আৰু কাগজ উদ্যোগত কাপোৰ ধোৱা সোডা ব্যৱহাৰ কৰা হয় বৰাক্সৰ দৰে সোডিয়াম যৌগৰ পণ্য উৎপাদনত ব্যৱহাৰ কৰা হয় ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰা হয় পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় গতিকে এইকেইটা হ'ল কাপোৰ ধোৱা সোডাৰ ব্যৱহাৰ প্লাষ্টাৰ অফ পেৰিছ জিপছামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই কেলছিয়াম সালফেট হেমিহাইড্ৰেট গঠন কৰে বা কেলছিয়াম সালফেট হেমিহাইড্ৰেটত পৰিণত হয় ইয়াক প্লাষ্টাৰ অফ পেৰিছ বোলা হয় জিপছাম এই জিপছামক যেতিয়া আমি 373 কেলভিন উষ্ণতাত গৰম কৰিলে কি হয় ইয়াৰ লগত যে এই পানীৰ যেটো অণু আছে ইয়াতে এই পানীৰ অণু ই হেৰুৱাব আৰু হেৰুৱাৰ ফলত কি হয় ই কেলছিয়াম সালফেট হেমিহাইড্ৰেটলৈকে পৰিণত হয় আৰু এই কেলছিয়াম সালফেট হেমিহাইড্ৰেটকে প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয় গতিকে ইয়াৰ ৰাসায়নিক বিক্ৰিয়াটো হ'ব এইটো প্লাষ্টাৰ অফ পেৰিছৰ ব্যৱহাৰ প্লাষ্টাৰ অফ পেৰিছক ডাক্তৰে ভগা হাড় সঠিক স্থানত ধৰি ৰাখিবলৈ প্লাষ্টাৰ হিচাপে ব্যৱহাৰ কৰে তোমালোকে এই কাষৰ ছবিখনত দেখাই পাইছা ইয়াতে ডক্টৰে কি কৰে যেতিয়া আমাৰ হাড় ভাঙে হাত ভৰি যেতিয়া ভাঙিলে কি হয় তাক সঠিক স্থানত ধৰি ৰাখিবৰ কাৰণে এবিধ পাউডাৰ জাতীয় বস্তুৰে আমাৰ প্লাষ্টাৰ কৰি দিয়ে আৰু এই পাউডাৰটো বেলেগ একো নহয় এই পাউডাৰটোৱে হ'ল প্লাষ্টাৰ অফ পেৰিছ বিভিন্ন ধৰণৰ পুতলা চক পেন্সিল আদি বনোৱাত ইয়াক ব্যৱহাৰ কৰা হয় কিছুমান পুতলা বনাবৰ কাৰণেও প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰা হয় আনহাতে আমি যেটো চক পেন্সিল ব্যৱহাৰ কৰোঁ স্কুলত যিবিলাক চক পেন্সিল ব্যৱহাৰ কৰা হয় এইবিলাকো প্লাষ্টাৰ অফ পেৰিছৰ পৰাই
তৈয়াৰ কৰা হয়। ঘৰৰ বেৰ মিহি কৰিবলৈ ব্যৱহাৰ কৰা হয়। কাষৰ চিত্ৰটোত তোমালোকে লক্ষ্য কৰিলে দেখা পাবা পকী ৱাল মিহি কৰিবৰ কাৰণে এবিধ বগা ৰং বা বগা পদাৰ্থ এটাৰ প্ৰলেপ দিয়া হয়। আৰু এই বগা পদাৰ্থটো বেলেগ একো নহয়, এই বগা পদাৰ্থটোৱে হ'ল প্লাষ্টাৰ অফ পেৰিছ। তোমালোকৰ এই চেপ্টাৰটো ইমানতে শেষ হৈছে। আশা কৰিছোঁ তোমালোকে কথাবিলাক বুজিব পাৰিছা। যদি কিবা কথা অসুবিধা পাই আছা বা কোনোবা এটা কথা বুজি পোৱা নাই তোমালোকে মোক কমেণ্ট কৰি জনাবা।